ভিলেজ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখুৱাম বেঙেনাৰ আচাৰ কেনেকৈ প্ৰস্তুত কৰিব পাৰি। বেঙেনাৰ আচাৰ কেইবা ধৰণে প্ৰস্তুত কৰিব পাৰি, কিন্তু মই আজি এটা পদ্ধতিহে দেখুৱাম। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যদি মোৰ কিবা ভুল হয় কমেণ্টত জনাব, কাৰণ সকলোৰে আচাৰ ৰখাৰ পদ্ধতি বেলেগ বেলেগ। মই মোৰ পদ্ধতিটো আজি আপোনালোকক দেখুৱাম। তেনেহ'লে ব'লকচোন চাওঁ। আচাৰৰ কাৰণে আমাক লাগিব এটা বেঙেনা। এই বেঙেনাটো মই ধুই লৈছোঁ। আপোনালোকে আগতে ধুই ল'ব, কাৰণ পিছত ধুব নোৱাৰি। আৰু 2 চামুচ পাঁচফোৰণ লৈছোঁ, 2 চামুচ চফ লৈছোঁ, জলকীয়া মই ৰেড চিলি লৈছোঁ, কাৰণ মই বহুত জ্বলা খাই ভাল পাওঁ। আপোনালোকে যিমান খায় সেইটো জোখৰ ল'ব। আৰু 2 চামুচ জিৰা লৈছোঁ। এতিয়া আমি বেঙেনাটো সৰু সৰুকৈ কাটি ল'ম। বেঙেনাখিনি এনেকৈ কাটি ল'লোঁ। আপোনালোকেও এনেকৈ কাটি ল'ব বা বেলেগ ধৰণেও কাটিব পাৰে। তাৰপাছত মই ইয়াত এটা ব'ল লৈ লৈছোঁ আৰু ব'লটোত দিছোঁ অলপ নিমখ, কাৰণ আমি বেঙেনাখিনি ইয়াত 5-10 মিনিটৰ কাৰণে মিক্স কৰি ৰাখি দিব লাগিব নিমখৰ লগত। এনেকৈ মিক্স কৰি এনেকৈ অলপ দেৰি ৰাখি দিব লাগিব। বেঙেনাখিনি 10 মিনিট হোৱালৈকে এতিয়া আমি মছলাখিনি ৰেডি কৰি লওঁ। মছলাখিনি মই শুকানে ভাজি ল'ম কেৰাহী এখনত, তাৰপিছত মিক্সাৰত গ্ৰাইণ্ড কৰি ল'ম। এতিয়া মছলাখিনি এনেকৈ ভাজি ল'ম। চব একেলগে দি দিব। মছলাখিনি শুকানে ভাজি লোৱা হ'ল। এতিয়া মিক্সাৰত গ্ৰাইণ্ড কৰিম। এতিয়া আমাৰ মছলা ৰেডি হৈ গ'ল। আৰু বেঙেনা তিয়াই থোৱাও 10 মিনিট হ'ল নিমখত তিয়াই থ'লে পানী ওলায়। আৰু এতিয়া চেপিব লাগিব। এতিয়া আমি চেপি লওঁ ব'লক। বেঙেনাখিনি এনেকৈ চেপি ল'ব লাগে। চেপি ল'লে ইয়াৰ পৰা পানী ওলায়, সেইকাৰণে নিমখত তিয়াই থোৱা হৈছে। আপোনালোকেও এনেকৈ ভালকৈ চেপি ল'ব। এয়া চাওক, চেপি লোৱা বেঙেনা। আৰু ইয়াৰ পৰা পানী ওলাইছে, দেখিছে? বেঙেনাখিনি চেপা হৈ গ'ল। আৰু এতিয়া এইখিনি অলপ তেলত ফ্ৰাই কৰি ল'ম। তেনেহ'লে ব'লক ফ্ৰাই কৰি লওঁ। বেঙেনা ফ্ৰাই কৰিবৰ কাৰণে আমি এখন পেন লৈ লৈছোঁ। আৰু পেনখনত এতিয়া মই অলপ মিঠাতেল দি লওঁ। মিঠাতেল অলপ সৰহকৈ দিব লাগে, কাৰণ আচাৰত মিঠাতেল সৰহ হ'লেহে টেষ্টি হয়। আপোনালোকে নিজৰ জোখ অনুযায়ী দিব। তেলখিনি গৰম হৈছে, আৰু এতিয়া আমি ইয়াত বেঙেনাখিনি দি অলপ ফ্ৰাই কৰিম। বেছি ফ্ৰাই কৰিব নালাগে, অলপ ফ্ৰাই কৰি ল'ম। বেঙেনাখিনি তেতিয়ালৈকে ভাজি থাকিব যেতিয়ালৈকে ইয়াত এটা গল্ডেন কালাৰ আহি নাযায়। এতিয়া এইখিনি হৈ গ'ল। এইখিনি এতিয়া নমাই ল'ম। মই এইখিনি নমাই ল'লোঁ। আৰু ইয়াত চব কালাৰ কি ধুনীয়া হৈছে। এতিয়া আমি ইয়াত দিছোঁ আদা। মই বেছি দিয়া নাই, 4 টুকুৰা দিছোঁ। তাৰপিছত দিম গ্ৰাইণ্ড কৰি থোৱা মছলাখিনি। তাৰপিছত দিম 2
চামুচ জলকীয়া গুড়ি, তাৰপিছত দিম 2 চামুচ হালধি পাউডাৰ, আৰু নিমখ। এইখিনি ভালদৰে মিক্স কৰিব। গেছটো ল' ফ্লেমত ৰাখিব আৰু ইয়াত এতিয়া বেঙেনাখিনি দি দিব। এইখিনি এতিয়া হৈ গ'ল। এতিয়া গেছটো অফ কৰি দিব আৰু ঠাণ্ডা হ'লে বটল এটাত ভৰাই পেলাব। আচাৰখিনি হৈ গ'ল। ভিডিঅ'টো চাই কেনেকুৱা পালে মোক জনাবচোন আৰু আপোনালোকেও ট্ৰাই কৰি চাব। মই যেনেকৈ জানো আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ বাই বাই।